নমস্কাৰ, মই স্মৃতিয়ে আপোনালোকক আছামিজ টিউটৰিয়েললৈকে স্বাগতম জনাইছোঁ। যদি আপোনালোকে মোৰ চেনেলটোত নতুন তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো ভাল পালে আপোনালোকে শ্বেয়াৰ কৰি দিব আৰু লাইক এটা কৰিব। আজি মই 10ম শ্ৰেণীৰ বৰগীত কবিতাটো বুজাব ওলাইছোঁ। তাৰ আগতে মই ক'ব বিচাৰিছোঁ বৰগীতত ৰাগৰ বিষয়ে। বৰগীতত ৰাগ 11টা আছে: অহিৰ, আশুৱাৰী, কল্যাণ, কেদাৰ, গৌৰী, শ্ৰী, ধনশ্ৰী, বসন্ত, দুৰ্বসন্ত, মাহুৰ, নটমল্লাৰ। আৰু এই প্ৰতিটো 11টা ৰাগৰে নিজৰ নিজৰ মালিতা আছে। গতিকে আমাৰ এই বৰগীত, আমাৰ 10ম শ্ৰেণীত পাঠত থকা বৰগীতটো বসন্ত ৰাগত বন্ধা। আমাৰ পাঠ্যপুথিত থকা বৰগীতটো 11টা ৰাগৰ ভিতৰত বসন্ত ৰাগত বন্ধা আৰু এই বৰগীতটো ৰচিতা হৈছে শ্ৰী শ্ৰী মাধৱদেৱ। ইয়াতে আছে: হৰিহেৰ বাপ পখিলো শৰণে, নেৰিবা বান্ধৱ মোক জীৱনে মৰণে। ইয়াত হৰি বুলি, বাপ বুলি কাক কৈছে? ভগৱানক কৈছে। যে ভগৱানক চৰণত শৰণ মানে ভৰি, পদ, চৰণ, শৰণত শৰণ লৈলোঁ। আৰু গতিকে মাধৱদেৱে ভগৱানক কৈছে যে তেওঁ মৰণ, জীৱন আৰু মৃত্যুৰ পিছতো যেন ভগৱানে তেওঁক এৰা নিদিয়ে। সনক সনন্দ যোগী যাহাকো ধিয়াই, সনক সনন্দ হৈছে ডাঙৰ যোগী। সনক সনন্দৰ দৰে যোগীয়ে কাক ধিয়াই, কাক ধ্যান কৰে? ভগৱানক, এই জগতৰ সৃষ্টিকৰ্তাক। সকলো নিগমে যাক বিচাৰি নাপায় আৰু সকলো নিগমে যাক বিচাৰি নাপায়। আৰু আনকি ডাঙৰ ডাঙৰ যোগীসকলেও ধ্যান কৰি ভগৱানক, এই বিশ্বৰ সৃষ্টিকৰ্তাক বিচাৰি নাপায়। সমস্ত বৰ্ণে যাৰ নপায় অন্ত সীমা, এই পৃথিৱীত তেওঁ কোনো সীমা নাই, তেওঁ সকলোতে বিৰাজমান। অধমে জানিব কেনে তোমাৰো মহিমা। গতিকে আমাৰ দৰে অধমে ভগৱানৰ মহিমা বুজাটো একেবাৰে কঠিন কাম। আতুৰ ভৈলুহ হৰি বিষয় বিকলে, কৰিও উদ্ধৰ মোক চৰণ কমলে। গতিকে এই পৃথিৱীৰ যি মায়ামোহত শ্ৰী শ্ৰী মাধৱদেৱ, লগতে আমাৰ দৰে সাধাৰণ মানুহেও কি হৈ পৰিছে? ব্যাকুল হৈ পৰিছে। গতিকে এই বিষয় বাসনা মায়ামোহৰ পৰা ভগৱানে উদ্ধাৰ কৰিব লাগে, তেওঁ চৰণত ঠাই দিব লাগে। তোমাৰ চৰণ দুই মোৰ মহাধন, ভকতে জনৰে নিজ তুমিহে জীৱন। গতিকে মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ বাবে ভগৱানৰ চৰণখনেই হৈছে তেওঁ ডাঙৰ ধন। গতিকে ভকত জনৰে তুমি নিজকে, গতিকে ভকতৰ বাবে, আমাৰ সাধাৰণ মানুহৰ বাবে ভগৱানেই হৈছে, বিশ্বৰ সৃষ্টিকৰ্তাই হৈছে জীৱন। গতিকে কৃপা সাগৰৰ কৃপা কৰা একবাৰ, কাতৰ কৰিয়া লৈলো শৰণ তোমাৰ। গতিকে এই মায়ামোহৰ পৰা, এই পৃথিৱী মায়ামোহৰ পৰা আমাক সংসাৰ সাগৰৰ পৰা কোনে উদ্ধাৰ কৰিব পাৰিব? একমাত্ৰ ভগৱানে। তেওঁ কৃপাৰ জৰিয়তেহে আমি এই মায়ামোহৰ পৰা আমি উদ্ধাৰ হ'ব পাৰিম। গতিকে মাধৱদেৱে তেওঁ কাতৰে প্ৰাৰ্থনা কৰিছে তেওঁ শৰণত ল'বৰ কাৰণে। কৃপা কৰা নাৰায়ণ চুৰমোহ পাশ, কহয় মাধৱ হৰি দাসকো দাস। গতিকে শেষত মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱে, আমাৰ জগতৰ সৃষ্টিকৰ্তা পালনকৰ্তা, কৈছে যে এই মায়ামোহৰ পৰা তেওঁক উদ্ধাৰ কৰি তেওঁ চৰণত যাতে এই দাসক ঠাই দিয়ে। এয়া হৈছে আমাৰ কবিতাটোৰ মূল কথা। গতিকে মই অন্য এটা ভিডিঅ'লৈ পুনৰ আহিম। গতিকে ধন্যবাদ।